এইটো যোৱা বছৰ চিৰাং জিলা মেট্ৰিকত টপ মাৰিলে, প্ৰথম পৰ্যায় পালে। তাৰ কাৰণে ইয়াৰ এডুকেশ্যন ক্ষেত্ৰত স্পেচিয়েল এটা গুৰুত্ব দিবৰ কাৰণে BTC কাউন্সিল চৰকাৰৰ তৰফৰ পৰাও বিভিন্ন স্কুলবিলাকত অনুদান দিয়া হৈছে আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও আমাৰ চিডলিৰ বিধায়ক জয়ন্ত বসুমতাৰী ডাঙৰীয়া আৰু বিজনীৰ বিধায়ক অজয় ৰায় ডাঙৰীয়াৰ জৰিয়তে বিভিন্ন স্কুলবিলাকত মানে অনুদান দিয়া হৈছে। তো আমি ভাবোঁ যে ইয়াৰ কৰ্মচাৰীসকলে যদি সদিচ্ছাৰে কাম কৰি থাকে আৰু নিষ্ঠাৰে কাম কৰিব লাগে, কাম কৰিবলৈ মানে নকৰিবৰ কাৰণে অজুহাতটো ওলাব নালাগে, আমি কাম কৰিবই লাগে। বৰ্তমান যুগটো কেনেকুৱা হৈছে যে চবে বেছিকৈ কাম কৰিব লাগে, অভাৰটাইম কৰিবই লাগে, কামৰ সন্ধানত সদায় থাকিব লাগে। আমি ছুটিৰ কাৰণে মানুহ লাগি থাকিব নালাগে বা ৱৰ্কিং আৱাৰটো 8 ঘণ্টা বুলি 8 ঘণ্টাৰ আগত ওলাই যোৱাৰ প্ৰৱণতা এৰিব লাগিব। তাত হস্পিটেলৰ অৱস্থা ইমান ভাল নহয়, কিন্তু সেইদিনা আমি আলোচনাত বহিছোঁ আৰু BTC চৰকাৰৰ তৰফৰ পৰা কিছু মেটাৰটো ক্লিয়াৰ কৰিব লাগে। তেতিয়া তাত গভৰ্ণিং যিটো মেনেজমেণ্ট কমিটি পূৰ্ণাংগ পৰ্যায়ৰ বনাই পেলাই আমি তাৰ অভাৱ অভিযোগবিলাকক আমি দূৰ কৰিব পাৰি। তো সেইকাৰণে বহুতখিনি যিহেতু দায়িত্ব আছে। চিৰাঙত সিদিনা মুখ্যমন্ত্ৰী আহিলে আৰু বিজনীতো গ'ল, খুকলুঙত এটা ব্ৰিজৰ উদ্বোধন তেওঁ কৰিলে। তেওঁ উন্নয়নৰ যিটো যাত্ৰা এইটো গতি লৈ আছে চিৰাং জিলাত আৰু ভৱিষ্যতত তাৰ উন্নয়নৰ কাৰণে আমি কাম কৰিম। ইয়াতে হয়, এইটো এটা এডমিনিষ্ট্ৰেটিভ এটা প্ৰব্লেম নথকা নহয়। তাত জিলা হৈছে যদিও জিলা হেডকোৱাৰ্টাৰত জিলাবিলাকৰ লাইন ডিপাৰ্টমেণ্টৰ অফিচ আৰু অন্য যিবিলাক লাগতিয়াল অফিচবিলাকক আমি স্থাপন কৰিব পৰা নাই। তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ অলৰেডি কৰা হৈছে। তো মই গাৰ্জেন মিনিষ্টাৰ হিচাপে আজি আপোনালোকৰ সন্মুখত মোৰ প্ৰতিশ্ৰুতি হিচাপে দি যাব বিচাৰিছোঁ যে এই বিষয়টো মই মুখ্যমন্ত্ৰীৰ লগত ত্বৰান্বিত কৰিবৰ কাৰণে এতিয়া 3খন নতুন জিলা গঠনৰ সিদ্ধান্ত লৈ 2004 চনত এই জিলাবোৰৰ নটিফিকেশ্যন হ'ল। তো আজিৰ দিনতে বাক্সা জিলা দিৱস আৰু চিৰাং জিলা দিৱস একেটা দিনত আমি উদযাপন কৰি আছোঁ। চিৰাং জিলা নতুন ডিষ্ট্ৰিক্ট হিচাপে যিমানখিনি ডেভেলপমেণ্ট হ'ব লাগে তাৰ পৰিকল্পনাৰ আধাৰত কাম কৰি থকা হৈছে যদিও বহুতখিনি কৰিব লগা আছে। এতিয়া মুখ্যমন্ত্ৰীয়ে সেইদিনা ইয়াতে আহি পেলাই তাৰ আগতো এটা সিদ্ধান্ত লৈছে যে ইণ্টিগ্ৰেটেড DC অফিচ বনাব। তাত নতুন ঠাই বা নতুন বিল্ডিং হ'ব আৰু কোনোবা নতুন ঠাইত যদি বনাব খুজিছে এইটো চাব লাগিব। আৰু চাৰ্কিট হাউচ এটা বনাবৰ কাৰণে তেওঁলোকে অসম চৰকাৰৰ পৰা ইতিমধ্যে এটা পুঁজি ঘোষণা কৰিছে 5 কোটি টকা, ইণ্টিগ্ৰেটেড DC অফিচ 25 কোটি টকা। তাৰ বাহিৰেও কাজলগাঁও টাউনটো অলৰেডি ৰাজ্য চৰকাৰৰ ULBত পৰিছে, আৰ্বান লোকেল বডিত সোমাই গৈছে। আৰু তাৰ কাৰণে প্ৰাথমিক পৰ্যায়ত কাজলগাঁও টাউন ডেভেলপমেণ্টৰ কাৰণে 7 কোটি টকা দিয়াৰ কাৰণে ৰাজ্য চৰকাৰ ইতিমধ্যে কথা দিছে আৰ্বান ডেভেলপমেণ্টৰ তৰফৰ পৰা। আনফালেদি ইয়াত ৱৰ্ল্ড বেংকৰ আণ্ডাৰতে হওক বা ৱাটাৰ ৰিচোৰ্চেছ ডেভেলপমেণ্টৰ আণ্ডাৰতে হওক আই ৰিভাৰ প্ৰটেকশ্যনৰ কামত মথাউৰি নিৰ্মাণ চলি আছে, ৰাস্তা ঘাটৰো কাম কৰি আছে। কিন্তু চিৰাং জিলা হিচাপে ডেভেলপমেণ্ট কৰিবৰ কাৰণে যিটো এটা পৰিকল্পনা যুগুতাইছে জিলা প্ৰশাসনে, তাৰ কাৰণে বহুত সময় লাগিব। মই মুখ্যমন্ত্ৰীৰ লগতো এই বিষয়ত আজি মাত্ৰ নহয়, আগৰ পৰাই আলোচনা কৰি আছোঁ যে এটা স্পেচিয়েল ইনিচিয়েটিভ লাগে চিৰাঙত। কাৰণ এটা সময়ত চিৰাং জিলা আছিলে হিংসা জৰ্জৰ এটা অঞ্চল আৰু তাৰ উত্তৰ অঞ্চলটো সম্পূৰ্ণভাৱে বন অঞ্চল বুলি কোৱা হয়। বন অঞ্চলত বসবাস কৰা, তাত মাটি বাৰীৰ সমস্যা আছে, লগতে ৰাস্তা ঘাটৰ যিটো সমস্যাবিলাক সেইটো দূৰ কৰিব পৰা নাছিল যে বনোৱা আইনে তাত ৰাস্তা বনাবলৈ কিবা নিদিছিলে, পাৰ্মিশ্যন নিদিছিলে। কিন্তু আজিকালি গোটেইবোৰ মানে ক্লিয়াৰ হৈ গৈছে। সেইকাৰণে আজি স্পেচিয়েল ইনিচিয়েটিভ লাগে বুলি মুখ্যমন্ত্ৰীয়ে তেওঁ মানি লয় আৰু চিৰাং জিলা উন্নয়নৰ কাৰণে যথেষ্ট কাম কৰিব। ইতিমধ্যে আমাৰ জিলাৰ ক্ৰীড়া প্ৰকল্প হৈ আছে, সেইটো ডাঙৰ এটা প্ৰকল্প। আৰু মুখ্যমন্ত্ৰী কৈছে যে এই যিটো এটা ডিষ্ট্ৰিক্ট ষ্টেডিয়াম তাতে গেলাৰী হয়তো নাই, কিন্তু গেলাৰী বনাবৰ কাৰণে আকৌ পইচা দিব। তো এই বেছিক ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত যথেষ্ট ইনিচিয়েটিভ লৈছে আৰু